আপোনালোকক আমাৰ চেনেল MHP Sisters-লৈ মই বীৰনাই স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰত মই এটা হেয়াৰ মাস্কৰ ৰিভিউ শ্বেয়াৰ কৰিবলৈ ওলাইছো। এই প্ৰডাক্ট কিটা ইউজ কৰি পেলাই মই বহুত ভাল ফল পাইছো। মোৰ চুলি ড্ৰাইনেছৰ প্ৰবলেমটো নাইকিয়া হৈ গৈছে আৰু লগতে ডেন্ড্ৰফৰ প্ৰবলেমটো পাও মই বহুতখিনি ৰেহাই পাইছো। কিন্তু চুলি খৰা প্ৰবলেমটো মই ইমান এটা ভাল পোৱা নাই। অলপমান কমিছে কিন্তু সম্পূৰ্ণ নাইকিয়া হৈ যোৱা নাই আৰু চুলি মোৰ দীঘলো হৈছে। অতি কম সময়ৰ ভিতৰতে মোৰ চুলি বহুতখিনি দীঘল হৈছে। চাওক বহুতখিনি দীঘল হৈ গৈছে। গতিকে আপোনালোকে ইউজ কৰিব পাৰে। এই হেয়াৰ মাস্কটো মই 3টা প্ৰডাক্ট ইউজ কৰি পেলাই বনাইছো। প্ৰডাক্ট হৈছে এইটো অৰিগেঞ্জৰ পিয়ৰ এণ্ড নেচাৰেল প্ৰিমিয়াম ৰিঠা পাউডাৰ, চিকাকাই পাউডাৰ আৰু আমলা পাউডাৰ। আপোনালোকেতো জানে আমলা, চিকাকাই আৰু ৰিঠা আমাৰ চুলিৰ কাৰণে কিমান ভাল। এই প্ৰডাক্টটো লগাই পেলাই মই ইমান ভাল পাইছো যে এয়া নাইকিয়াই হৈ গৈছে। মই এইকেইটা এমেজনৰ পৰা কম্বো লৈছিলো 399ত। এই 3টাই পাইছিলো কিন্তু এটা কিনিলে এটাতে 247। সেয়েহে আপোনালোকে যদি 3টা একেলগে কম্বো কিনে বহুতখিনি লাভতে পাই যাব। এতিয়া এটা বাটিত মই 2 চামুচ আমলা পাউডাৰ, 2 চামুচ চিকাকাই পাউডাৰ আৰু 2 চামুচ ৰিঠা পাউডাৰ 3 চামুচমান দৈৰ সৈতে মিক্স কৰি লৈছো। আৰু মই কেইবাদিনো ধৰি মূৰত তেল নলগোৱাৰ বাবে ইয়াতে নাৰিকল তেলো দি লৈছো। আপোনালোকে ইচ্ছা কৰিলে হেনাৰ লগতো এই পেষ্টটো বনাই ল'ব পাৰে আৰু নহলে পানীৰ লগতো মিক্স কৰি পেলাই মূৰত লগাব পাৰিব। মিক্স কৰি পেলাই 2 মিনিটমান থৈ আপোনালোকে মূৰত লগাব। এয়া মোক ভণ্টিয়ে মূৰত লগাই দিছে। মই হৈছো মহাৰাণী আৰু এয়া হৈছে মোৰ দাসী। এটা চাওক দাসীয়ে কেনেকৈ মহাৰাণী মাৰি পেলাই নিজে ৰাণী হ'ব। এই পেষ্টটো মই 45 মিনিটমান লগাই ৰাখি পেলাই মূৰটো খালি পানীৰে ধুই দিছো, শ্যাম্পু লগোৱা নাই। আৰু চাওক চুলিকেইডালত কি ধুনীয়া চাইন এটা আহিছে। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।